আপুনি অলপ চলাই ঐ বাইদেউ ঐ ঘৰ আহক এই গ্ৰাউণ্ড ঘূৰিব ঘূৰিম আচলতে আমিও ঘূৰিম Tuliram Rongan, Deupani Raj, Team Karbi Anglong. এইটো কাৰ্যকৰী কৰিব পৰাৰ কাৰণে আমি টেষ্ট প্ৰজন ডিপাৰ্টমেণ্ট মোৰ লগত আছে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ বাইদেউ আছে এছিষ্টেণ্ট মানে ইঞ্জিনিয়াৰ আছে গগৈ গতিকে সকলোৰে প্ৰচেষ্টাত আজি আমি দেওপানীবাসীক এই গাড়ীখন মানে CMৰ হৈ উপহাৰ দিছোঁ যাতে ৰাইজে এই কি কয় সম্পত্তিটো যাতে ভালকৈ ইউজ কৰে যিয়ে ধৰক অনাগত দিনবিলাকত আমি এনেকৈ ৰাইজৰ হৈ কাম কৰি যাম এইখিনিয়ে আপোনালোকক জনালোঁ গতিকে এইখিনি মুহূৰ্তত মই সকলোকে দেওপানীবাসী ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি মোৰ তৰফৰ পৰা CM ছাৰকো মোৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতো এনেকুৱা বাছ দি আছে এইটো বাছটো আগতো চলি আছে কিন্তু মাজতো চলে নাই এইটো বিষয়ে কি ইয়াত কিছুমান কাৰিকৰী অসুবিধা আছে একচুৱেলি আমাৰ পৰা এইটোৱে প্ৰথম এনেই বাছ হিচাপে আপোনালোকে ওপৰৰ পৰা চালে দেখিব নচলে চলে এনেকৈ কিন্তু ইয়াৰ ওপৰত কিছুমান মানে কাম আছে যিবিলাক নেকি আমাৰ ৰেভিনিউ কালেকশ্যনৰ কথা আহে এতিয়া যদি তাৰ পৰা যদি আমি গাড়ীখন দিয়াৰ পাছত যদি ৰেভিনিউ কালেকশ্যন নহয় তেতিয়াতো আমি আমাৰ ফাণ্ডৰ পৰা দিবৰ অসুবিধা হয় এইবিলাক কিছুমান টেকনিকেল কথা আছে যিবিলাক মানে সকলোৰে আগত পোৱাৰ সম্ভৱ নহয় আৰু গতিকে যিটো বাছ চলা নাই সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ নহয় Itum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.